চাৰ্জ নহ'ব ন বেটাৰী গৈছে হা বেটাৰী ল'ব লাগিব হা বেটাৰীটো তুমি গেৰাণ্টিত পাবাই অঁ হা ক'ৰ পৰা লৈছা মালিগাঁও তাৰ এইকেইদিনটো আৰু নোপোৱা ঠিকে মাৰিব লাগিব আৰু এতিয়া ব্ৰেক শ্বু লগাই দিম না ব্ৰেক শ্বুট লগাই দিলোঁ অৰেঞ্জটো ঠিকে আছে না দিয়া হৰেণটো ষ্টাৰ্ট দিলে ভাল হ'ব মোবিল চবিল ঠিকে আছে মোবাইলটো একেবাৰে চেঞ্জ কৰি লৈছোঁ কিমান দিন হ'ল কেইদিন বাৰু গম নাপাওঁ এই হাজাৰটো মনত ৰাখিব লাগে 1000 চলানো অঁ মোবিল কৈছে হৰেণ কৰক যোৱা হৰেণ পাইছে এয়া অলপ গাড়ীখন ঠিক কৰিব আহিলোঁ এতিয়া মানে তাত তেল ষ্টাৰ্ট হোৱা নাছিলে বেটাৰীটো অলপ প্ৰব্লেম হৈ গ'ল বুলি ক'লে বেছি দিন হোৱাই লগোৱা পাই যাম বাৰু কথা নাই মোবিলটো ভৰাই ল'বা মোবাইলটো কেনেকুৱা হৈছে বেয়া হৈছে নাই মোবাইলটো কৈ দিয়ক মোবিলটো ভৰাই না মোবাইলটো চেঞ্জ কৰি লওঁ এতিয়া চাওঁ গাড়ী দেখাই আছোঁ এইটো মোবাইল কৰিবলৈ নি এইটো লগাই আছোঁ সোমাই দিম এতিয়া এইটো ব্ৰেক শ্বু এইটো 69 এইটো হ'ল 365 তো এতিয়া মোবাইলটো সোমাই দিব লাগিব এইটো সোমাম এইটো ব্ৰেক শ্বুটো চেঞ্জ কৰি ল'ম বেটাৰীটো বেয়া আহিছে বাৰু এইটো মালিগাঁৱতে চেঞ্জ কৰিব লাগিব এতিয়া বিপদ আহিলে মানে চবফালৰ পৰাই বিপদ আহে কি হ'ব আৰু উপায় নাই আৰু কৰি দিওঁ আৰু অলপ সৰু সৰুকৈ এয়া মোবাইলটো পূৰা ওলাই দিলে এইটো পূৰা ক'লা হৈছে একেবাৰে এইটো চেঞ্জ কৰি দিওঁ এইটো নহ'ব একদম অৱস্থাই নাই উপায় নাই সেইটো মানে ভাল হেৰি কৰি দিয়ে আৰু ভাল লাগে সেইটো কাৰণে মই ইয়াতে আহোঁ গাড়ীও বেয়া হ'লে আপোনাৰ পৰা আহি পেট্ৰল পাম্পটো পাৰ হৈ লাষ্ট ইয়াতে উপস্থিতে আপোনাৰ ছাৰ্ভিচিং কৰা হেৰি আছে গাড়ী আছে এইফালে ভৰলো যাওঁ ফুটনাত পাওঁ ফুটনাত যাব এই অকণমান আগতে ফুটনাত আৰু এইফালে পেট্ৰল পাম্পটো পাৰ হৈ যায় কেনে আহি কিনে ইয়াতে আহিব ভাল চাৰ হেৰি কৰে আৰু দোকান দোকান ইয়াৰে ইয়াতে মানে ভাল ছাৰ্ভিচিং কৰে সেইকাৰণে আহিছোঁ আৰু আজি ইয়াতে গাড়ীখন অলপ প্ৰব্লেম হৈছে তাৰ কাৰণে আহিলোঁ ঠিক কৰি লৈ যাওঁ আৰু যিমান পাৰোঁ ইয়াতে মানে চব অৰিজিনেল পাৰ্টছে লগাই দিয়ে এইটো চাওক হণ্ডা মোৰতো হণ্ডা কিবা হণ্ডাৰে হয়তো ৰেটটো এইটো 269 আৰু পূৰা পাৰ্টবোৰ পূৰা হণ্ডা মটৰ্ছ ইণ্ডিয়াই হয় এইটো ডাইৰেক্ট আৰু এইটো আপোনালোকে গাড়ী ৰেডি কৰিব আহে চাওক অপজিট চাইডে এইটো দেখিছে কাৰ ছাৰ্ভিচিং চেণ্টাৰ বুলি কেনে ইয়াতে অপজিট চাইডে হ'ব আপুনি এইফালে গ'লে ভৰলো হ'ব শান্তিপুৰ পেট্ৰল পাম্প অলপমান আগত
এইফালে গ'লে ভৰল এই ফুটনাট পৰিব এইফালে তাৰে মাজতে আছে এই আহঁত গজলৰ অপজিট চাইডে আছে এখন এইফালে অপজিট চাইডে আহিলে দেখা পাব আৰু এইখন দোকান মই ইয়াতে গাড়ীখন ঠিক কৰোঁ চবতে সদায় মানে যে গাড়ী বেয়া হ'লে মই ইয়াতে ঠিক কৰোঁ এতিয়া এইটো ঠিক কৰিব বেলেগ গাড়ী ঠিক কৰি আছে এতিয়া প্ৰথমতে মোৰ গাড়ীখন অকণমান টাইম লাগিব সেইটো কাৰণে অলপ ৰখাই থৈ দিছোঁ মোবিলবোৰ মানে পৰি শেষ হ'ব লাগিব ন পুৰণা মোবিলবোৰ সেইটো কাৰণে এতিয়া নতুন মোবিল এইটো নব ইয়াতে ৰাখি দিছে নতুন মোবিল আৰু এইবোৰ চব মোবিলৰে ডাব্বা হয় এইবোৰ চব এইটো লগাই দিম আৰু এইটো লগাই দিলে পূৰা ব্ৰেক পূৰা টাক হৈ যাব একেবাৰে এইটো হণ্ডাৰ চাই লওঁ পূৰা অৰিজিনেল ব্ৰেক শ্বু হয় পূৰা ব্ৰেণ্ড নিউ একেবাৰে পূৰা পেকিং আছে ক'তো খোলা নাই একেবাৰে চাই থাকিব এইটো বেয়াটো বেয়া হৈছে একদম নাই একেবাৰে হৈ গৈছে অৱস্থাই নাই চলি আছে বাৰু মেড ইন ইণ্ডিয়াৰ হয় চলিছে আৰু মেড ইন ইণ্ডিয়াৰ সেইকাৰণে বেলেগ লগাই দিছোঁ এতিয়া আৰু মোবিলটো চেঞ্জ কৰিছোঁ এতিয়া পলাই কথা নাই চলি যাব ঠিক কৰি আছে এতিয়া মোবিলটো লৈ যাম ঘৰত একো নাই গাড়ী মুচিলে কি বঢ়িয়া কলা হৈ চাওক মোবিলেৰে মুচিলে বঢ়িয়া কলা হৈ থাকে আৰু মুচিব লাগিব কলাই পুৰা চেকা পুৰা ঠিক আছে এইখিনি কৰিব লাগিব নকৰিলে কথা পাতি নাই এইখন দোকান তাতে